কৃষ্ণ এ রাম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম। আজি পুনৰ আপোনালোকৰ ওচৰত শ্ৰীমদ ভাগৱত গীতাৰ 10ম অধ্যায়ৰ পাঠ কৰিবৰ কাৰণে আগবঢ়া হৈছে, যিখন নেকি সৰ্বশ্ৰেষ্ঠ শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰ। আপুনি বা মই আমি সকলোৱে জানো কম বেছি পৰিমাণে যে ভাৰতবৰ্ষৰ ভিতৰত আমি যদি ইতিহাসত চাওঁ তেতিয়াহ'লে আটাইতকৈ প্ৰেৰণাদায়ক গ্ৰন্থখনে অৰ্থাৎ শাস্ত্ৰখনে হৈছে শ্ৰীমদ ভাগৱত গীতা। আৰু আমি যদি বাণিজ্যিক দিশতো আমি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে আটাইতকৈ ভাৰতবৰ্ষৰ ইতিহাসত সৰ্বোত্তম বিক্ৰী হোৱা শাস্ত্ৰখনে হৈছে শ্ৰীমদ ভাগৱত গীতা। এইখনে হৈছে আপোনাৰ শ্ৰীমদ ভাগৱত গীতা, যি গীতা সৰ্বজ্ঞান লাভ কৰি অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় সখী অৰ্জুনে কুৰুক্ষেত্ৰৰ ৰণত জয় লাভ কৰিছিল, যি গীতা জ্ঞান লৈ পৃথিৱীৰ বিশ্ববিখ্যাত ধনুধৰ হিচাপে অৰ্জুন পৰিচিত হৈছিল। সেই গীতাই আজি পাঠ কৰিবৰ কাৰণে আগবঢ়া হৈছে। আপোনালোক সৰ্বজানন্তা, আমি আমাৰ সীমিত জ্ঞানেৰে গীতাশাস্ত্ৰখন এক প্ৰেৰণাদায়ক গ্ৰন্থ হিচাপে লৈ আমি জীৱনত কেনেকুৱা ধৰণে আগবাঢ়ি যাব পাৰিম তাৰ ওপৰত বিচাৰ বিশ্লেষণ কৰিবৰ কাৰণে আগবঢ়া হৈছে। অৰ্থাৎ গীতাৰ 10ম অধ্যায় বিভূতি যোগ, 10 নম্বৰ অধ্যায় 18 নম্বৰ শ্লোকত অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন আকাৰে নিজৰ মনৰ অসূয়া ভাৱবোৰ অৰ্থাৎ মনত সংকুচিত হৈ থকা, মনত গুজৰি গুমৰি থকা ভাৱবোৰ প্ৰশ্ন আকাৰে প্ৰকাশ কৰিছে। এ ৰাম পুনৰূপী কোৱা মোক হে ধনঞ্জয়, বহলাই কোৱা বিভু আছে যত মান। এ ৰাম নেলাগে আমনি মোৰ শুনি তব কথা, যিমানে শুনো আৰু শুনিবৰ ইচ্ছা। হে মোৰ প্ৰাণৰ সখী, হে মোৰ প্ৰিয় সখা, মোক কোৱাচোন তোমাৰ যিবোৰ বিভূতি আছে, যিবিলাক নেকি তোমাৰ আচৰিত আচৰিত তোমাৰ স্বৰূপ আছে, যি তোমাৰ আমি যিবিলাক ৰূপ আচৰিত তোমাৰ আছে, সেই ৰূপবিলাক মই তোমাৰ পৰা জানিব বিচাৰোঁ, তুমি ক'বানে সখী? আৰু অৰ্জুনে প্ৰশ্ন আকাৰে ভগৱান শ্ৰীকৃষ্ণক সম্বোধন কৰিছে আৰু ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিছে। গীতাৰ 10ম অধ্যায়ৰ ভগৱানে ক'লে 19 নম্বৰ শ্লোকত, এ ৰাম কৃষ্ণে বোলে অৰ্জুনক বুলি কুৰু শ্ৰেষ্ঠ, শুনাই বে কওঁ মোৰ বিভূতি বিশেষ।
বৈশিষ্ট মোৰ বিভূতিৰ একো নাই পৰি নাম বাছি বাছি তাৰে কিছু কৰিম বৰ্ণন। হে অৰ্জুন, মই তোমাক মোৰ আচৰিত আচৰিত ৰূপবিলাকৰ কথা কিমান বুজাম তোমাক, মই কৈ শেষ কৰিব নোৱাৰোঁ। তথাপিতো যিহেতু নেকি তুমি মোক অনুৰোধ কৰিছা, তুমি মোক যিহেতু নেকি ক'বলৈ কৈছা, তথাপিতো মই মোৰ কিছুমান আচৰিত ৰূপৰ কথা তোমাক ক'ব বিচাৰিছোঁ। তুমি মনটোক এক মন এক ধ্যানেৰে তুমি মোতেই চিত্ত ৰাখি মোৰ কথাখিনি সাৱধানেৰে শুনিবৰ কাৰণে চেষ্টা কৰা সখা। ৰাম প্ৰথমতে কওঁ শুনা, হেৰা গুৰু কেশৱ, সকলো প্ৰাণীৰে মই আত্মা বিশেষ, জৰা মৃত্যু নাই আত্মা অক্ষয় অনন্ত, ময়ে জীৱৰ আদি মধ্য আৰু অন্ত। মই পোনপ্ৰথমে তোমাক ক'ব বিচাৰিছোঁ অৰ্জুন, তুমি শুনা। পৃথিৱীত যিমান জীৱ আছে, যিমান প্ৰাণী আছে, সকলো প্ৰাণীতে কিন্তু মোৰ আত্মাই আছে। আৰু এটা আত্মাৰ কেতিয়াও মৃত্যু নাই, জৰা ৰোগ নাই, ই অমৰ বুলি কৈছে। আৰু এটা প্ৰাণীৰ আদিত ময়ে, মধ্যত ময়ে আৰু শেষতো ময়ে। ৰাম আদিত্যৰ মধ্যে মই, বিষ্ণু ভগবান, জ্যোতিষ্কৰ মধ্যে মই, সূৰ্যদীপ্তিমান, ময়ে মৰিচি শ্ৰেষ্ঠ বায়ুৰ আকাশে, নক্ষত্ৰৰ মধ্যে মোৰ নাম ধৰ। ৰাম বেদৰ মধ্যত ময়ে, শ্ৰেষ্ঠ বেদ সাম, দেৱৰ মধ্যত মোৰ ইন্দ্ৰদেৱ নাম, ইন্দ্ৰিয়ৰ মধ্যে মই অগ্ৰগতি মন, প্ৰাণীৰ মধ্যত মই চেতন। হে অৰ্জুন, ময়ে ভগৱান বিষ্ণু। আৰু এই পৃথিৱীত অৰ্থাৎ জ্যোতিষ্মান হৈ পোহৰ বিলাই আছে, সেই জ্যোতিষ্মান হৈ থকা পোহৰ বিলোৱা সূৰ্য ময়ে।
ময়ে শ্ৰেষ্ঠ বায়ু, যি আকাশত অহৰ্নিশে আমাক জীৱজগত অৰ্থাৎ উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱকে যি বায়ু প্ৰদান কৰি আছে, সেই বায়ুৰ শ্ৰেষ্ঠত ময়েই। আৰু নক্ষত্ৰৰ মাজতো সেই কলা আকাশখন ৰাতিৰ আন্ধাৰত যি তিৰবিৰ কৰি থকা, জিলিক জালাক কৰি থকা সেই তাৰকা ৰাজ্যখনৰ মধ্যত সেয়াও ময়েই অৰ্জুন। এই পৃথিৱীত যত মানে আদিৰ পৰা মধ্যৰ পৰা অন্তলৈকে যত যিমান আছে এই পৃথিৱীৰ সকলো মোৰেই বিভূতি অৰ্জুন। আৰু কৈছে যে বেদৰ মধ্যত শ্ৰেষ্ঠতম বেদখন হৈছে সামবেদ। যি বেদৰ বাণী, সেই বেদৰ বাণীও ময়েই বুলি কৈছে। আৰু দেৱতাৰ মধ্যতো যি দেৱতাৰ ৰজা ইন্দ্ৰ, সেয়াও মোৰেই বিভূতি বুলি কৈছে। আৰু ইন্দ্ৰিয়ৰ আমাৰ যি চকু নাক কাণ জিভা হাত ভৰি যে লৰচৰ কৰি আছো আমি সকলোৱে, এই লৰচৰ কৰি থকা জীৱদেহত আটাইতকৈ বেগৱন্ত, আটাইতকৈ ইন্দ্ৰিয় নিয়ন্ত্ৰণ কৰিব পৰা আটাইতকৈ আমাৰ মনটো বুলি কৈছে। ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব পৰা বা আমাৰ ইন্দ্ৰিয়বিলাকক লৈ যোৱা বা আমি যিকোনো এটা কৰ্ম কৰিবৰ কাৰণে আমাক মনটোৱে যিহেতু নেকি তাৎক্ষণিকভাৱে লৈ যায়, সেই ইন্দ্ৰিয়বিলাকৰ ভিতৰত মনটোৱে হৈছে চবচে শ্ৰেষ্ঠ বুলি কৈছে। আৰু সেই মনটো মন হিচাপে মানুহৰ প্ৰত্যেকজন ব্যক্তি অৰ্থাৎ সকলো জীৱৰ দেহতে ময়ে আছো বুলি কৈছে। ৰাম ৰুদ্ৰৰ মধ্যত ময়ে শিৱজটাধাৰী, যক্ষৰ মধ্যত ময়ে ধনপতি, অগ্নিদেৱ মোৰ নাম বসুৰ মধ্যত, পৰ্বতৰ মধ্যে মই মেৰু বুলি জ্ঞাত। এই পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰ্বতখনে হৈছে মেৰু পৰ্বত। আৰু সেই পৰ্বতখনৰ বিভূতি কি জানানে অৰ্জুন? সেয়াও মোৰেই বিভূতি বুলি কৈছে। অগ্নিদেৱত মোৰ নাম বসুৰ মধ্যত, অৰ্থাৎ যি অগ্নিৰ দেৱতা, যি অগ্নি, সেই অগ্নিটো মোৰেই বিভূতি বুলি কৈছে। আৰু যক্ষ ৰক্ষৰ মধ্যত ময়ে কুবেৰ ধনপতি বুলি কৈছে। অৰ্থাৎ যি যক্ষ ৰক্ষসকলৰ যি ধন সম্পত্তিৰ গৰাকী, সেই ধন সম্পত্তিৰ গৰাকীৰ যিজন নেকি ৰখীয়া, সেইজনক কুবেৰ বুলি কৈছে। আৰু সেই কুবেৰজনো ময়েই বুলি কৈছে। আৰু বেদৰ মধ্যত শ্ৰেষ্ঠতম বেদ ময়ে সামবেদ বুলি কৈছে। আৰু ৰুদ্ৰৰ মধ্যত, অৰ্থাৎ আমি চবেই জানো যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, অৰ্থাৎ ৰুদ্ৰ হিচাপে যে মই জটাধাৰী শিৱ হৈ পেলানি এই পৃথিৱীত ময়ে সংসাৰ কৰি আছোঁ। এয়া মই কোৱা কথা নহয়, এয়া গীতাই কৈছে কাৰণেহে আপোনালোকৰ আগত মই প্ৰকাশ কৰিছোঁ। গতিকে আমি সেইকাৰণে গীতা পঢ়িব লাগে। আৰু গীতাই আমাক সকলোখিনি জ্ঞান দি আছে। আমি গীতাৰ জ্ঞানৰ বাহিৰে আমি যি কৰ্ম কৰোঁ সেয়া কিন্তু আমাৰ বিফল হৈ যাব। গতিকে আমি গীতাক আধ্যাত্মিক জ্ঞানেৰে বিচাৰ বিশ্লেষণ কৰি আমি যেতিয়া নেকি যিকোনো এটা কাম কৰিম, আমি যেতিয়া নেকি সকলোখিনি কাম ভগৱানৰ ওচৰত অৰ্পণ কৰি কৰিম, তেতিয়া আমি নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিম। কথাটো হ'ল এইটোৱেই যে আমি কৰ্ম নকৰাকৈ আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। কৰ্ম কৰিবই লাগিব। কিন্তু আমি যি কৰ্ম কৰিম, আমি ফলৰ আশা কৰিব নালাগিব।
ফল পাওঁ বা নাপাওঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু আমি কৰ্ম কৰিব লাগিবই। কিন্তু এটা কথা, যেনে কৰ্ম তেনে ফল। আমি যদি বেয়া কৰ্ম কৰোঁ তেতিয়াহ'লে বেয়া ফল পাম, আৰু ভাল কৰ্ম কৰিলে ভাল ফল পাম। কিন্তু তাকে যদি নকৰি আমি কৰ্মক ত্যাগ কৰি হাত সাৱটি বহি থাকোঁ, তেতিয়াহ'লে আপুনি ফলটো নাপায়েই, আৰু আপুনি আশা কৰিও একো লাভ নাই। গতিকে আমি কৰ্ম কৰিব লাগিব, আৰু সেই কৰ্মবোৰ আমি ভাল কৰ্ম কৰিব লাগিব, কিন্তু ফলৰ আশা কৰিব নালাগে। আমি যেনেকৈ ভক্তি কৰিলে মুক্তি পাম সেইটো নিশ্চিত। আমি কৰ্ম কৰিছোঁ যেতিয়া ফল পামেই, কিন্তু আমি যদি কৰ্ম কৰিছোঁ বুলি চুৰ কৰোঁ বা ডকাইত কৰোঁ, তেতিয়াহ'লে তাৰ ফলটোতো এদিন নহয় এদিন আমাৰ পুলিচে নিবহি। সেইটো যেনেকৈ 100% গেৰাণ্টি আছে যে বেয়া কাম এটা কৰিলে, চুৰ বা ডকাইত কৰিলে আমাক যেনেকৈ এদিন পুলিচে ধৰি নিবই, ঠিক তেনেকুৱা ধৰণে আমি ভাল কাম এটা যেতিয়া নেকি অনাৰসে কৰি গৈ থাকিম, তেতিয়াহ'লে এদিন সন্মানৰ গৰাকী বা সুফল যে পাম, এইটো কিন্তু 100% গেৰাণ্টি আছে। ৰাম পুৰুষিতৰ মধ্য মই শ্ৰেষ্ঠ বৃহস্পতি, মই কাৰ্তিক সৰ্বশ্ৰেষ্ঠ সেনাপতি, মহি ঋষিৰ মধ্য ভৃগু শ্ৰেষ্ঠ ঋষি বৰ, জলাশয়ৰ মধ্যে শ্ৰেষ্ঠ মই সাগৰ। হে অৰ্জুন, পুৰোহিতসকলৰ ভিতৰত ময়ে শ্ৰেষ্ঠ, অৰ্থাৎ বুদ্ধিত আটাইতকৈ শ্ৰেষ্ঠ হৈছোঁ ময়েই, অৰ্থাৎ মোৰ নামেই সেই বৃহস্পতি বুলি কৈছে। আৰু সেনাপতিৰ ভিতৰত কাৰ্তিকো ময়েই বুলি কৈছে। আৰু ঋষিসকলৰ মধ্যত শ্ৰেষ্ঠতম ঋষি প্ৰাধান্য দিয়া হৈছে ভৃগু ঋষি। গতিকে সেই ভৃগু ঋষিৰ বিভূতিও কিন্তু মোৰেই বিভূতি অৰ্জুন। আৰু জলাশয়ৰ মধ্যত আমাৰ যত নদ নদী আছে, সেই নদ নদীবিলাক যিমানেই সোঁত নাথাকক কিয়, তাৰ যিমানেই পানী নাবাহক কিয়, যেনেকৈ এখন নদী পৰ্বতৰ পৰা বাঢ়ি আহোঁতে ফেনে ফুটুকাৰে ঢৌ খেলি খেলি ইটোপাৰ সিটোপাৰ ভাঙি ছিঙি আহে, কিন্তু নদীখনৰ সেই যিটো অহংকাৰ থাকে যে মই ফেনে ফুটুকাৰে বাঢ়িব পাৰোঁ বা মই নদীৰ পাৰ ভাঙি ছিঙি যাওঁ, কিন্তু সেই নদীখন যেতিয়া নেকি সাগৰত পৰেগৈ, তেতিয়া কিন্তু সেই নদীৰ একো অস্তিত্ব নাইকিয়া হৈ যায়, আৰু সাগৰ সদায় শান্ত হৈ থাকে। গতিকে ইমান হাজাৰ হাজাৰ নদ নদী পানী থকাৰ পাছতো কিন্তু সাগৰে পাৰ কেতিয়াও নাভাগে, সাগৰৰ কোনো অহংকাৰ নাই। ঠিক তেনেকুৱা ধৰণে আমি দম্ভ অহংকাৰ লোভ এইবিলাক সকলোখিনি ত্যাগ কৰিব লাগিব, আৰু সকলোখিনি ত্যাগ কৰি আমি যেতিয়া ভগৱানৰ ওচৰত অৰ্পণ কৰি কৰ্ম কৰিম, তেতিয়া আমি মোক্ষ প্ৰাপ্তি লাভ কৰিবলৈ সক্ষমতা লাভ কৰিম। ৰাম একাষাৰি ওংকাৰ ময়ে মধ্যত ধ্বনি, যজ্ঞৰ মধ্যত ময়ে জপ শ্ৰেষ্ঠতৰ, আস্তাবৰ মধ্যে মই মঞ্জুৰ পৰ্বত, মই ব্যাপী আছো সমস্ত জগত। আমি যে
যে আমি মন্ত্ৰ মাতি ভগৱানক স্তুতি কৰোঁ বা ভগৱানক মাতোঁ, সেই এষাৰ মন্ত্ৰ অৰ্থাৎ সেই ওমকাৰ মন্ত্ৰষাৰো বিভূতি ময়ে বুলি কৈছে। আৰু যজ্ঞৰ মধ্যত যি যজ্ঞ পতা হয় শ্ৰেষ্ঠ যজ্ঞ, সেই যজ্ঞৰ মহত্ব অৰ্থাৎ বিভূতিও মোৰেই বিভূতি। আৰু আটাইতকৈ পৰ্বতৰ ভিতৰত সৰু পৰ্বতখন হৈছে মঞ্জৰ পৰ্বত, গতিকে সেই পৰ্বতখনো কিন্তু ময়ে বুলি কৈছে। আৰু সমস্ত এই পৃথিৱীৰ যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া, অৰ্থাৎ পোক পৰুৱাৰ পৰা আদি কৰি যত জীৱ জন্তু পশু পক্ষীকে আদি কৰি শ্ৰেষ্ঠতম আমি মনুষ্য হিচাপে মানুহলৈকে সকলো কিন্তু কেৱল ভগৱানৰে বিভূতি, অৰ্থাৎ ভগৱান সকলোতে বিৰাজমান হৈ আছে। আৰু সকলোতে বিৰাজমান হৈ থকাৰ কাৰণে সকলোৱে আমি পৰমাত্মা হিচাপে আজি নিজ নিজ কৰ্তব্যত থাকি নিজৰ নিজৰ কৰ্ম কৰি গৈ থাকিব পাৰিম। যিদিনাখনি আমাৰ হৃদয়ৰ পৰা পৰমাত্মা নাইকিয়া হৈ যাব, সেইদিনাখনি আমাক কি বুলি ক'ব মানুহে? আমি যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে আমাক কি বুলি ক'ব? বডি। আৰু যিদিনাখনি আমি আমাৰ দেহৰ পৰা পৰমাত্মা ওলাই যাব, সেইদিনাখনি আমাক কি বুলি ক'ব? ডেড বডি, অৰ্থাৎ আমাক জ্বলাই দিব, পুৰি দিব, আমি গম নাপাম। তো গতিকে সেইকাৰণে এই দুদিনীয়া সংসাৰখনত আমি কি কৰ্ম কৰিব লাগিব আৰু আমি ক'ৰ পৰা আহিছোঁ ক'লৈ যাব লাগিব, এই কথাখিনি বিচাৰ বিশ্লেষণ কৰিলে নিশ্চয় আমি জীৱনৰ বাস্তৱ জীৱনত কিন্তু আমি আগবাঢ়ি যোৱাত সফলতা পাবলৈ সক্ষমতা লাভ কৰিম। আৰু গীতা শাস্ত্ৰ অধ্যয়ন কৰিলে আমাৰ উচ্ছৃংখল সমাজখন আমি নিজে নিজে শান্ত, বেলেগক কৰিবৰ কাৰণে, বেলেগক শান্তিৰে থাকিবৰ কাৰণে আমি উপদেশ দিয়াতকৈ আমি যদি গীতা শাস্ত্ৰ প্ৰত্যেকে অধ্যয়ন কৰোঁ, তেতিয়াহ'লে উচ্ছৃংখল সমাজখন কিন্তু শৃংখল হ'ব আৰু অশান্তময় সমাজখন কিন্তু শান্তলৈ ৰূপান্তৰিত হ'ব। এয়া মই কোৱা কথা নহয়, গীতাতে লিখা আছে। গতিকে আমি পাছৰখিনি যেতিয়া গীতা আলোচনা কৰিম তেতিয়া নিশ্চয় পাম, পাছলৈ আমি পঢ়ি পঢ়ি গৈ থাকিলে। তাৰপিছত দ্বাদশ অধ্যায়ৰ ২৬ নম্বৰ শ্লোকটোত পুনৰ আকৌ কৈছে, ৰাম আহত মোৰে নাম বৃক্ষৰ মধ্যত দেৱ ঋষিৰ মধ্যত মই হৈ আছো নাৰদ, গন্ধৰ্বৰ মধ্যে মই চিত্তৰথ যাম, সিদ্ধ কপিলী ৰূপে পচাৰিলো জ্ঞান। হে অৰ্জুন, বৃক্ষৰ ভিতৰত আহঁত গছজোপাই হৈছে শ্ৰেষ্ঠতম আহঁত গছ, অৰ্থাৎ বৃক্ষৰ ভিতৰত সবাতোতকৈ শ্ৰেষ্ঠ বৃক্ষজোপা হৈছে আহঁত, এয়াও মোৰেই বিভূতি। আপোনালোকে সকলোৱে কম বা বেছি পৰিমাণে প্ৰত্যেকেই জানে। চাব, আমি অন্য গছবিলাক যেনেকৈ দেখিবলৈ পাওঁ বা যেনেকৈ এজাক বতাহ ধুমুহা বা এজাক বৰষুণত বা ধুমুহাত গছবোৰ ভাঙি ছিঙি পৰে, কিন্তু আহঁত গছজোপাৰ ইমানেই শিপাবোৰ মানে কঠিন হয় আৰু ইমান এটা বহল ৰূপত থাকে আৰু ডাল পাত ঠাল ঠেঙুলিবিলাক ইমান এটা বহল বিশিষ্ট এৰিয়া গুৰি লয়, কিন্তু তথাপিতো কি হয়, খহি পৰিব নোৱাৰে। আৰু সেয়েহে আহঁত গছজোপাৰ যি বিভূতি, সেই বৃক্ষৰূপে
সৰ্বশ্ৰেষ্ঠতম বৃক্ষ হিচাপে সেই আহঁত গছৰ বিভূতিও কিন্তু মোৰেই বিভূতি। আৰু দেৱঋষিসকলৰ ভিতৰত মোৰ প্ৰিয় দেৱঋষি কোন জানানে? যি নিৰন্তৰে অনাৰসে মোৰ গুণানুকীৰ্তন কৰে, সেয়া কিন্তু নাৰদ মোৰেই বিভূতি বুলি কৈছে। আৰু কপিল সিদ্ধৰূপে পৰিচালনা কৰি আপোনালোকে শ্ৰীমদ ভাগৱত ৩য় অধ্যায় কপিল দেৱহূতি আখ্যান বুলি এটা আখ্যান আছে। তাত ভগৱন্ত শ্ৰীকৃষ্ণৰ ২৪টি অৱতাৰৰ এটি অৱতাৰ হৈছে কপিল অৱতাৰ। গতিকে কপিল দেৱহূতি আখ্যান বুলি এটা আখ্যান আছে, এটা অধ্যায় আছে। সেই অধ্যায়টোত কপিলে, অৰ্থাৎ ভগৱানৰ অন্য এটা নামেই কপিল হয়, তো সেই কপিলে মাতৃ দেৱহূতিক, অৰ্থাৎ তেওঁৰ যি পূজনীয় মাতৃ, অৰ্থাৎ জন্মদাতা যি মাতৃ, সেই মাতৃক যি জ্ঞান দিলে বা জ্ঞান প্ৰচাৰ কৰিছিলে, আৰু সেই জ্ঞান কেৱল মাতৃৰ বাবে নহয়, সমস্ত জীৱ জগত কল্যাণৰ বাবে তেওঁ জ্ঞান প্ৰদান কৰিছিলে। মই চেষ্টা কৰিম আগন্তুক ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম, আৰু আগন্তুক ভিডিঅ'ত মই কপিল দেৱহূতি আখ্যানটো ব্যাখ্যা কৰিবৰ কাৰণে অপ্ৰায়স চেষ্টা কৰিম। তো গতিকে নেক্সট আৰু ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'বোৰ বৰ দীঘল হ'লে আপোনালোকেও চাই আমনি পায়। গতিকে সময় সকলোৰে কম, আৰু সময়ৰ ওপৰত লক্ষ্য ৰাখি আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। জয় শ্ৰীকৃষ্ণ।